গাইজ কি খবৰ সকলোৰে মই ভাল আশা কৰোঁ আপোনালোকৰ ভালেই আৰু ৰাতিপুৱা কলেজলৈ আহিছোঁ চাওক একদম খালী ৰাস্তা 7টা বাজিছে ৰাতিপুৱা 7টা বাজিছে একদম 6টাতে ঘৰৰ পৰা ওলালোঁ আচলতে আমাৰ আজি ডিপাৰ্টমেণ্টৰ পৰা এফালে নিয়া কথা আছে তো কলৈনো যাওঁ কি নকৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব মই এতিয়াই নকওঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই শেষত জনাবলৈ নাপাহৰিব মোৰ লগত ইয়াতে কবিতা আছে হাই গুড মৰ্নিং এয়া আমি কলেজ পালোহি গেট চাওক কোনোৱেই নাই একদম খালী বলক এতিয়া ভিতৰলৈ যাওঁ আচলতে আজি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ফিল্ড ষ্টাডিৰ কাৰণে নিব আমাৰ প্ৰজেক্টৰ কাম অলপ আছিলে তাৰ বাবে বাগান এৰিয়ালৈ আজি ফিল্ড ষ্টাডিৰ কাৰণে নিব তো ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব আপোনালোকে শেষলৈকে চাব আৰু কি কৰোঁ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈকে চাই কেনেকুৱা পালে জনাব নাপাহৰিব আৰু কলেজৰ আজি বেছি দিন নাই আৰু 30 তাৰিখৰ পৰা পৰীক্ষা তো এইকেইদিনে আছে হাতত চাওঁতে 3টা বছৰ পাৰ হৈ গ'ল কেনেকৈ গ'ল গমেই নাপালোঁ আৰু এইকেইটা দিনে আছে আৰু কলেজত এনেকৈ অলপমান ভিডিঅ' কৰি ৰাখিব পাৰিলে পাছত এইখিনি মেমৰি হিচাপে আমাৰ লগত থাকি যাব আৰু আপোনালোকৰ মাজতো এনেকৈ শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ সকলোৱে ভাল পাব কথা সেইখিনিয়ে মেমৰি হিচাপে এইখিনি সাঁচি ৰাখিম আপোনালোকেও বহুতখিনি মৰম আশীৰ্বাদ দিছে তাৰ বাবে বহুত ধন্যবাদ আৰু এতিয়া দেৰি নকৰোঁ ডিপাৰ্টমেণ্টলৈ যাওঁ কিনো কৰিছে চাওঁগৈ আৰু আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব ঠিক আছে আৰু বেছি দিন নাই যিহেতু আৰু খুব বেছি 10-15 দিনমান হ'ব চাগে ক্লাছ তো সেয়াই আৰু কলেজৰ লাষ্ট ষ্টেজতে আছোঁ আৰু এতিয়া ক'ব গ'লে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পালে জনাব নাপাহৰিব এইটো আমাৰ ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট তো ভিতৰটো সিদিনাখন দেখাইছিলোঁৱে আপোনালোকক এয়া এতিয়া নেদেখাওঁ আৰু তো এইটো আমাৰ ডিপাৰ্টমেণ্টৰ ৰুম ইয়াতে ক্লাছ কৰোঁ আৰু ক্লাছ ওপৰতো কৰোঁ বাৰু এয়া গাইজ ইয়াতে আমাৰ ছোৱালীখনে এয়া ব্ৰেকফাষ্টৰ কাৰণে সকলোৰে কাৰণে প্ৰিপেয়াৰ কৰি আছে ব্ৰেড জাম তাৰপাছত লগতে বইল ডিম তেনেকৈ দিছে এয়া আমি সকলোৱে এতিয়া খাই ল'লোঁ যিহেতু ঘৰৰ পৰা চবেই ৰাতিপুৱাই ওলাই আহিছে তো ইয়াতে ব্ৰেকফাষ্টটো কৰিলোঁ সকলোৱে একেলগে এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এতিয়া আমাৰ গাড়ী তিনিখন আমাৰ গাড়ী ছাৰহেঁতে এৰেঞ্জ কৰি দিছে এইখন এটা গাড়ী তাৰপৰা এয়া তাস্কিয়া তাৰপিছত এয়া এইটো গাড়ীত আমি যাওঁ এইটো হৈছে ছেকেণ্ড গাড়ী এয়া তো আমি ইয়াতে উঠিছোঁ এতিয়া নাজানো আৰু কিমান দেৰি হয় চাই গৈ থাকক তাৰপিছত আৰু নেক্সট গাড়ী হৈছে এয়া তো গাইজ তহঁতক কেনেকুৱা লাগিছে হাই তো চাই গৈ থাকক ভিডিঅ'টো আমি এতিয়া আহিলোঁ ইয়াতে দেখা পাইছে আপোনালোকক এতিয়া বেছি একো নকওঁ ভিডিঅ'টো আপোনালোকে চাই যাওক সকলোবোৰ গম পাব তো ব'লক তো গাইজ এতিয়া আমি বাগানৰ ওচৰত আছোঁ এইখন বাগান ডিজু টি ষ্টেট এতিয়া আমাৰ ইয়াতে লোকেল মানুহখিনিৰ লগত কিছুমান কথা বাৰ্তা কৰা হ'ল আৰু এতিয়া আমি ইয়াৰে এখন LP স্কুল আছে তালৈ যাম বুলি ভাবিছোঁ যিহেতু আমাৰ টপিকটো আছিলে শিক্ষাৰ ওপৰত এই চাহ জনগোষ্ঠীয় লোকসকলৰ শিক্ষাৰ ওপৰত তো আমি এতিয়া স্কুললৈ যাওঁ বুলি ভাবিছোঁ আৰু তাতে অলপমান শিক্ষকসকলৰ লগত লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগত অলপমান কথা পাতোঁ বুলি ভাবিছোঁ তো আমি এতিয়া চবেই গোট খাইছোঁ তো এতিয়া ক'ৰবাত ভাত বনাইছে বুলি শুনিছোঁ তো ছাৰহঁতো আছে তো আমি তালৈ যাম এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু এখন স্কুললৈ আহিলোঁ এইখন দেখিছে গ্ৰাণ্ট চাহ জনজাতি প্ৰাথমিক বিদ্যালয় তো ইয়াতে আমাৰ ছাৰহঁতো আছে আচলতে আমাৰ খোৱা ব্যৱস্থাটো এখন স্কুলতে কৰা হৈছে গৰমত একদম অৱস্থা বেয়া হৈ গৈছে তথাপিতো ভাল লাগিছে আহি
এক্সপিৰিয়েঞ্চ হৈছে আমাৰ ইয়াতে লগৰখিনি ইয়াতে আছে হাই এজনী লগৰ হাই কেনেকুৱা লাগিলে কৰি আজি ভাল লাগিলে খালি গৰমটো বেছি ঘামি অৱস্থা নাই গৰমত একদম ঘূৰিবলগীয়া হৈছে একদম অৱস্থা বেয়া হৈ গৈছে তথাপিতো আমাৰ কৰি হৈছেগৈ আৰু অলপমান আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক তো গাইজ এখেতৰ সহযোগিতাতে আজি ফিল্ড ষ্টাডিটো সম্পূৰ্ণ হৈ উঠিছে এওঁ সহায় সহযোগিতা বহুতখিনি আগবঢ়াইছে যাৰ ফলত আমি আজি ফিল্ড ষ্টাডিটো কৰিব পাৰিলোঁ তেওঁক আমাৰ ছোৱালীসকলৰ তৰফৰ পৰা আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এখনি গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে ভাত হয় মানে আমি এতিয়া কেমিনৰ পৰা ফুৰি আহোঁ এয়া সিহঁতিও আহি আছে পাছে পাছে তো ভিডিঅ'টো শেষলৈকে চাই যাব চাদৰৰ সেমেকা আচল খনে মাতে আউশীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে তোমারে ছবিতে আবির খানো প্রাণতে তুমি অঙ্কিতা দুচকুত তোমাক আকো তুমি দিলা 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 ঠিকনা ও জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়াখনা উকাৰতিতে ফুলে কেতেকী মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা 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 ঠিকনা ও জিয়া 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 বাসনা মোৰ হেঙুলীয়া
চ' গাইজ আমি আহি এটা খুবেই ধুনীয়া এটা জেগাত আহি পাইছোঁহি আৰু এতিয়া অলপমান এইটো ৰাস্তাৰে পাহাৰীয়া ৰাস্তাৰে তললৈ আমি গৈ আছোঁ এটা লোকেশ্যনত। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। খুবেই ধুনীয়া ভিউ। এয়া আমাৰ লগৰখিনি ওপৰৰ পৰা খুবেই ধুনীয়া এটা ভিউ আহিছে চাওক। এয়া আমাৰ ছাৰো আছে ইয়াতে লগতে। তো পৰিৱেশটো চাওক কিমানেই ধুনীয়া, একদম ঠাণ্ডা পৰিৱেশ, এটা শব্দ নাই কোনোফালে। একদম চব ফটো মৰাত বিজি। দেখা পাইছে কিমানেই ধুনীয়া। ইয়াতে কমলা গছ লগাইছে আৰু নেমু আছে, এনেকৈ ইয়াৰে লোকেল মানুহখিনিয়ে লগাইছে চাগে। তো দেখা পাইছে কিমান ধুনীয়া এটা পৰিৱেশ আৰু ইয়াৰ পৰা এইবোৰ চব অৰুণাচলৰ পাহাৰ। হোৱা আমাৰ লগৰবোৰ আগে আগে গৈ আছে, ছাৰো গৈছে লগত। তো এয়া দেখা পাইছে ইয়ালৈ আমি আহিছিলোঁ, যিটো ভিউ পইণ্টলৈ আমি আহিছিলোঁ। এইটো হৈছে কিমিনৰ ট্ৰি হাউচ, নতুনকৈ বনাইছে ইয়াতে। আপোনালোকে ফেমিলিৰ সৈতেও আহিব পাৰে। ইয়াতে খোৱা বোৱা সকলোবোৰ ব্যৱস্থা আছে। আপোনালোকে সকলো আহিব পাৰে, এবাৰলৈ চাব পাৰে। খুবেই ধুনীয়া এটা পৰিৱেশ, ঠাণ্ডা, কোনো গাড়ী মটৰৰ শব্দ নাই। একদম পৰিৱেশটো খুবেই নিজান আৰু এবাৰ আপোনালোকক ইয়াৰ ওপৰলৈ লৈ যাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। কাদু চকুৰে আঁচুতীয়া বাটেৰে শুকুলায় জাক দাৱৰ নামে মই চমকো। কপাহী চাদৰৰ সেমেকা আঁচলখনে ট্ৰি হাউচটো খুবেই ধুনীয়াকৈ বনাইছে। আমি একেবাৰে ওপৰলৈ নগ'লোঁ, তাতে আৰু এটা কেবিন আছে। তো আমি ওপৰলৈ নগ'লোঁ, এইটো আপোনালোকক দেখুৱাই দিছোঁ। যিহেতু যাবলৈ মানা কৰিছে ছাৰহঁতে, সেইবাবে ওপৰলৈ নাই যোৱা। ইয়াৰ পৰাই আপোনালোকক যিমানখিনি পাৰোঁ দেখাইছোঁ। তো কেনেকুৱা পাইছে ভিডিঅ'টো চাই প্লিজ জনাবলৈ নাপাহৰিব। গাইছ আমি ঘূৰি আহিলোঁ, ঘূৰি আহি এয়া দেখিছোঁ ইয়াতে খোৱা বোৱা একদম সাজু কৰি থৈছে। ভাত বনালে, মাছ, পাছত আলু ভাজি, পাপৰ, বাদাম ভাজি, তাৰপিছত দালি, চালাড, এনেকৈ আমি ইয়াতে ভাতটো খালোঁ। কাৰণ আমি ৰাতিপুৱাই ওলাই আহিছোঁ, যিহেতু 6টা বজাতে ঘৰৰ পৰা ওলাই আহিছোঁ। কলেজত ব্ৰেকফাষ্ট খাইছিলোঁ, দেখাইছোঁ আপোনালোকক। আমাৰ ভাত খোৱা হৈ গ'ল, এতিয়া খাই বৈ এনেকৈ বহি আছোঁ। চবৰে খাই হোৱা নাই, ছাৰহঁতেও খাই আছে, ইহঁতেও এনেকৈ বহি আছে। তো ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পালে, আৰু যিসকল নতুন তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। তো আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত। আজিলৈ বাই বাই।